পুলিশে ট্রান্সফার করে রয়েন স্যার আপনারা দিয়েছি রয়েন কিমান সংখ্যা 400 এতিয়া তোমালোকে ভাবি চাব পাৰা 1622 চনত যদি জন্ম হৈছে 2022 লৈকে কিমান 400 বছৰ আছে না নাই 400 তো কিখন জপাই দিয়া যুদ্ধৰ সময়ত মোগলৰ সেনাপতিজনৰ নাম কি আছিল বা কোন আছিল হৰাইঘাটৰ যুদ্ধ যেতিয়া হৈছিল কোনৰ লগত জপাই দিয়া তেতিয়া মোগলৰ সেনাপতিজনৰ নাম কি আছিল আৰু আশা কৰো যে পৰৰ বছৰত আৰু মজা কৰি তুমি আমাৰ আশা কৰো যদি আহিব দিম না তিনটা দুইটা যাব আহিব দিম কাঠৰ দৰে
আমি লৈছোঁ 20 টকা এটা